মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3 তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 1ত থকা নাম্বাৰ 21 মানে এই এক্টিভিটিটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। মানে এইখন এখন ধুনীয়া ষ্টৰী হয়, ধুনীয়া গল্প হয়। প্ৰথমে আমি এইখন পঢ়িম, তাৰপিছত আমি গল্পখন পঢ়িম। ওৱান ইভিনিং মানে হৈছে এদিন সন্ধিয়া। ইভিনিং মানে হৈছে কি? মানে সন্ধিয়া। মৌচুমী আস্কড হাৰ গ্ৰাণ্ডমাদাৰ মানে হৈছে কি? আইতা। মানে মৌচুমীয়ে তাইৰ আইতাক মানে সুধিছিল হোৱাই শ্বি ডাজ নট চি মানে তাই কিয় দেখা নাপায়। ছাম এনিমেল মানে কিছুমান জন্তু। ইন উইণ্টাৰ মানে শীতকালত। মানে মৌচুমীয়ে তাইৰ আইতাক সুধিছিল যে কিছুমান জন্তু তাই মানে শীতকালত কিয় দেখা নাপায়। হাৰ গ্ৰাণ্ডমাদাৰ এক্সপ্লেইন মানে তাৰ আইতাকে কৈছিল বা তাৰ আইতাকে বৰ্ণনা কৰিছিল ডেট ডিফাৰেণ্ট এনিমেলছ হেভ ডিফাৰেণ্ট হেবিটছ মানে হৈছে কি? মানে অভ্যাস। তাৰ আইতাকে কৈছিল যে মানে বিভিন্ন জন্তুৰ বিভিন্ন ধৰণৰ অভ্যাস থাকে। ছাম গেদাৰ ফুড মানে কিছুমানে খাদ্য সংগ্ৰহ কৰে। ফুড মানে হৈছে খাদ্য আৰু গেদাৰ মানে হৈছে কি? মানে সংগ্ৰহ কৰা বা জমা কৰা। ডিউৰিং দ্য ছামাৰ মানে গ্ৰীষ্মকালত। এণ্ড দেন ৰেষ্ট আফটাৰৱাৰ্ড আৰু তাৰপিছত কি কৰে? ৰেষ্ট কৰে বা জিৰণি লয়। মানে কিছুমান জন্তুৱে মানে গৰমৰ দিনত মানে কি? খাদ্য সংগ্ৰহ কৰে আৰু তাৰপিছত কি? জিৰণি লয়। হাৰ গ্ৰাণ্ডমাদাৰ দেন ৱেণ্ট অন টু টেল হাৰ এ ষ্টৰী মানে হৈছে মানে গল্প। তাৰপিছত তাইৰ আইতাকে এখন গল্প কোৱা মানে আৰম্ভ কৰিছিল। লেটছ লিচেন মানে আহা আমি শুনো। টু দ্য ষ্টৰী গল্পখন শুনো। গল্পখনৰ নাম কি? দ্য গ্ৰাছ হোপাৰ মানে হৈছে কি? মানে ফৰিং। এণ্ড দ্য এণ্ড মানে হৈছে কি? পৰুৱা। মানে ফৰিং আৰু পৰুৱা। ইট ৱাজ ছামাৰ মানে হৈছে গ্ৰীষ্মকাল বা গৰমৰ দিন। মানে এইটো আছিল গ্ৰীষ্মকাল। এ গ্ৰাছ হোপাৰ ৱাজ ছিংগিং মানে হৈছে কি? মানে গান গাই থকা। এণ্ড ডেন্সিং মানে হৈছে কি? মানে নাচি থকা। মানে এটা ফৰিঙে কি কৰিছিল? মানে গান গাই আছিল আৰু নাচি আছিল। ইন দ্য ৱাৰ্ম ছানশ্বাইন মানে হৈছে মানে সূৰ্যৰ পোহৰ আৰু ৱাৰ্ম মানে হৈছে গৰম। মানে গৰম সূৰ্যৰ পোহৰত মানে এটা মানে ফৰিঙে গান গাই আছিল আৰু নাচি আছিল। হি ডিড নট ৱৰ্ক মানে হৈছে কি? কাম। মানে তেওঁ কাম কৰা নাছিল। হি মেড ফান অফ দ্য এণ্ডছ মানে তেওঁ পৰুৱাবোৰক চাই হাঁহিছিল। ফান মানে হৈছে কি? মানে হাঁহা বা ব্যংগ কৰা। হু ৱৰ্ক মানে হৈছে কাম কৰিছিল। মানে যিবোৰে কাম কৰিছিল। ডে এণ্ড নাইট মানে দিনে ৰাতিয়ে কাম কৰিছিল। মানে ফৰিংটোৱে পৰুৱাবোৰক চাই হাঁহিছিল। মানে যিবোৰে দিনে ৰাতিয়ে মানে কাম কৰিছিল। দ্য এণ্ডছ ৱেৰ কালেক্টিং ফুড মানে পৰুৱাবোৰে খাদ্য সংগ্ৰহ কৰি আছিল। ফুড মানে হৈছে খাদ্য আৰু কালেক্টিং মানে হৈছে কালেক্ট কৰা বা সংগ্ৰহ কৰা। ফৰ দ্য লং উইণ্টাৰ এহেড মানে হৈছে মানে সন্মুখত আৰু উইণ্টাৰ মানে হৈছে কি? মানে শীতকাল। মানে আহি থকা দীঘলীয়া শীতকালৰ বাবে পৰুৱাবোৰে মানে খাদ্য সংগ্ৰহ কৰি আছিল আৰু ফৰিংটোৱে ইহঁতক চাই মানে হাঁহি আছিল। দেন কেম দ্য উইণ্টাৰ মানে হৈছে কি? মানে শীতকাল। মানে তাৰপিছত শীতকাল আহিছিল। দ্য গ্ৰাছ হোপাৰ ডিড নট হেভ এনিথিং মানে ফৰিংটোৰ মানে একো নাছিল। টু ইট মানে হৈছে কি? খোৱা। মানে ফৰিংটোৰ বা গ্ৰাছ হোপাৰটোৰ মানে খোৱাৰ কাৰণে একো বস্তু নাছিল। হি ৰিমেম্বাৰ্ড মানে তেওঁৰ মনত পৰিছিল। ৰিমেম্বাৰ্ড মানে হৈছে কি? মানে মনত পৰিছিল। দ্য
হিজ নেইবাৰ। নেইবাৰ মানে হৈছে কি মানে ওচৰ চুবুৰীয়া, মানে ফৰিংটোৰ তেওঁৰ ওচৰ চুবুৰীয়া মানে পূৰ্ববোৰলৈ মনত পৰিছিল। হু হেড কালেক্টেড ফুড মানে যিবোৰে খাদ্য সংগ্ৰহ কৰিছিল। ফুড মানে হৈছে কি খাদ্য। ফৰ দ্য উইণ্টাৰ মানে শীতকালৰ বাবে। হি ৱেণ্ট টু দ্য এণ্ড মানে তেওঁ পৰুৱাৰ ওচৰলৈ গৈছিল। মানে গ্ৰাছহপাৰ বা ফৰিংটোৱে মানে পৰুৱাৰ ওচৰলৈ গৈছিল। এণ্ড আস্কড ফৰ ছাম ফুড আৰু অলপ মানে খাদ্য বিচাৰিছিল। দ্য এণ্ড টল্ড দ্য গ্ৰাছহপাৰ মানে পৰুৱাটোৱে মানে ফৰিঙক কৈছিল ডেট হি শুড হেভ ৱৰ্কড মানে তেওঁৰ কাম কৰা উচিত আছিল। এণ্ড ষ্ট'ৰড ফুড ফৰ দ্য উইণ্টাৰ। উইণ্টাৰ মানে হৈছে শীতকাল। মানে পৰুৱাটোৱে মানে ফৰিংটোক কৈছিল যে তেওঁৰ কাম কৰা উচিত আছিল আৰু মানে শীতকালৰ বাবে খাদ্য জমা কৰা উচিত আছিল। নাও গ্ৰাণ্ডমাদাৰ ষ্টপড হেয়াৰ। ষ্টপ মানে হৈছে বন্ধ কৰিছিল। মানে এতিয়া আইতাই মানে গল্পখন কোৱা বন্ধ কৰিলে। থিংক এণ্ড চে মানে ভাবা আৰু কোৱা। হোৱাট মাইট হেভ হেপেণ্ড নেক্সট মানে ইয়াৰ পিছত কি হ'ব তোমালোকে ভাবা আৰু কোৱা। এতিয়া কি হ'ব, এতিয়া মানে পৰুৱাটোৱে ফৰিংটোক মানে খোৱাৰ কাৰণে অলপ খাদ্য দিব আৰু কি ক'ব যে কেৱল এইবাৰৰ বাবেহে দিলোঁ, নেক্সট টাইম কিন্তু তোমাক আৰু খাদ্য নিদিম। তাৰপিছত নাম্বাৰ বি ড্ৰ'। ড্ৰ' মানে হৈছে কি মানে ছবি আঁকা। হোৱাট ইউ হেভ আণ্ডাৰষ্টুড। আণ্ডাৰষ্টুড মানে বুজি পোৱা। ফ্ৰম দ্য ষ্টৰী। ষ্টৰী মানে হৈছে কি গল্প। মানে গল্পখনৰ পৰা তোমালোকে কি বুজি পালা তোমালোকে ইয়াত মানে আঁকিবা, ছবি আঁকিবা। তাৰপিছত নাম্বাৰ 22 লেটছ চে মানে আহা আমি কওঁ। দ্য ৱৰ্ডছ মানে এই শব্দবোৰ আহা আমি কওঁ। এইটো হৈছে অডিঅ'। অডিঅ' মানে হৈছে কি মানে চাউণ্ড বা শব্দ। এইটো হৈছে কি অকশ্যন। অকশ্যন মানে হৈছে নিলাম। তাৰপিছত এইটো হৈছে অডিয়েঞ্চ। অডিয়েঞ্চ মানে হৈছে কি মানে দৰ্শক বা শ্ৰোতা। এইটো হৈছে অটম। অটম মানে হৈছে শৰৎকাল। এইটো হৈছে আগষ্ট মানে আগষ্ট মাহ। এইটো হৈছে কি অথৰ মানে কবি। নাও আণ্ডাৰলাইন এ ইউ ইন দ্য ৱৰ্ডছ বিল' এণ্ড ৰিড দেম এলাউড মানে তোমালোকে এইবিলাকত মানে আণ্ডাৰলাইন কৰিবা আৰু এইবিলাক ডাঙৰকৈ পঢ়িবা। এইটো হৈছে HAUL কি হয় হল। এইটো হৈছে কজ মানে কাৰণ। এইটো হৈছে পজ। পজ মানে হৈছে কি মানে অলপ সময় ৰোৱা পজ। তাৰপিছত নাম্বাৰ 23 লেটছ প্লে দ্য ৰ'লছ মানে আহা আমি অভিনয় কৰোঁ। অফ দ্য গ্ৰাছহপাৰ এণ্ড দ্য এণ্ড মানে এণ্ড আৰু গ্ৰাছহপাৰৰ মানে অভিনয় কৰোঁ। এইটো হৈছে কি মানে গ্ৰাছহপাৰ মানে ফৰিংটোৱে কৈ আছে। হোৱাট এ নাইচ ডে। ডে মানে হৈছে কি দিন আৰু নাইচ মানে হৈছে সুন্দৰ। মানে কি এটা সুন্দৰ দিন। আই হেভ নাথিং টু ডু মানে মোৰ কৰাৰ কাৰণে একোৱেই নাই। বাট ছিং এণ্ড প্লে। ছিং মানে হৈছে গোৱা মানে গান গোৱা আৰু প্লে মানে হৈছে খেলা। মানে মোৰ গান গোৱা আৰু খেলাৰ বাহিৰে কৰাৰ কাৰণে একোৱেই নাই। লা 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 মানে ফৰিংটোৱে এনেকৈ গান গাই আছে লা 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 লা। তাৰপিছত এইটো হৈছে এণ্ড মানে পৰুৱাটোৱে কৈ আছে ডোন্ট ইউ ইভাৰ গেট টায়াৰ্ড। টায়াৰ্ড মানে হৈছে কি মানে ভাগৰ লগা। অফ প্লেয়িং। প্লেয়িং মানে হৈছে খেলি থকা। মানে তোমাৰ খেলি খেলি কেতিয়াবা ভাগৰ নালাগেনে মানে এণ্ডটোৱে মানে গ্ৰাছহপাৰটোক কৈ আছে যে তোমাৰ খেলি খেলি মানে ভাগৰ নালাগেনে। এতিয়া এইটো হৈছে গ্ৰাছহপাৰ মানে ফৰিংটোৱে কৈ আছে হু মি। হু মানে হৈছে কোন আৰু মি মানে হৈছে মই। মানে ফৰিংটোৱে কৈ আছে কোন মই। অফক'ৰ্ছ ন' মানে নিশ্চয় ভাগৰ নালাগে। ডু ইউ ৱান্ট টু প্লে উইথ মি
মানে তুমি মোৰ সৈতে খেলিব বিচাৰা নেকি? এতিয়া এণ্ড মানে পঢ়ুৱাটোৱে কৈ আছে ন' আই এম ভেৰি বিজি ৰাইট নাও। পঢ়ুৱাটোৱে কৈ আছে যে ন' মানে নহয়, আই এম ভেৰি বিজি। বিজি মানে হৈছে কি মানে ব্যস্ত, মানে মই বৰ ব্যস্ত। ৰাইট নাও, নাও মানে হৈছে কি মানে এতিয়া মই বৰ ব্যস্ত। আই হেভ ৱৰ্ক, ৱৰ্ক মানে হৈছে কাম, মানে মোৰ কাম আছে। টু ডু মানে কৰিবলৈ, ডু মানে হৈছে কি কৰা, মানে মোৰ কৰিবলৈ মানে কাম আছে। মানে ফৰিনটোৱে কৈ আছে ৱৰ্ক 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 মানে কাম কাম কাম। ডেট ইজ অল ইউ ডু মানে সেইটোৱে কৰি থাকা। অল ৱৰ্ক এণ্ড ন' প্লে মেক্স জেক এ ডাল বয় মানে খেল নেখেলি খালি যদি মানে কামে কৰি থাকোঁ এইটোৱে আমাক কি কৰে মানে ডাল বনায়। এতিয়া এণ্ড মানে পঢ়ুৱাটোৱে কৈ আছে আই ডোণ্ট থিংক ছ' মানে মই তেনেকৈ নাভাবোঁ। থিংক মানে হৈছে কি ভাবা। আই বিলিভ ইন ৱৰ্কিং, ৱৰ্কিং মানে হৈছে কাম কৰা, আৰু বিলিভ মানে হৈছে মানে বিশ্বাস কৰা, মানে মই কাম কৰাত বিশ্বাস কৰোঁ। হোৱাইল ইউ ৱৰ্ক মানে কামৰ সময়ত মই মানে কাম কৰাত বিশ্বাস কৰোঁ। প্লেয়িং হোৱাইল ইউ প্লে, প্লে মানে হৈছে খেলা, মানে খেলৰ সময়ত খেল আৰু কামৰ সময়ত কাম কৰাটো মানে মই বিশ্বাস কৰোঁ। দিছ ইজ দ্য ৱে মানে এইটো হৈছে উপায়। টু বি হেপী, হেপী মানে হৈছে কি মানে সুখী। অল ডে মানে সকলো দিন, মানে এইটোৱে হৈছে মানে সকলো দিন বা সব দিনতে মানে সুখী থকাৰ উপায়। লুক এট দ্য পিকচাৰ মানে ছবিখনলৈ চোৱা। এণ্ড ৰিড মানে আৰু পঢ়া। হোৱাট দ্য এণ্ডছ ডু মানে পঢ়ুৱাবোৰে কি কৰে। এভৰি ডে মানে সদায়। এণ্ডছ ৱৰ্ক হাৰ্ড, ৱৰ্ক মানে হৈছে কাম, আৰু হাৰ্ড মানে হৈছে কি কঠোৰ, মানে পঢ়ুৱাবোৰে কঠোৰ পৰিশ্ৰম কৰে। দে কালেক্ট ফুড, ফুড মানে হৈছে কি মানে খাদ্য, আৰু কালেক্ট মানে হৈছে মানে কালেক্ট কৰে বা সংগ্ৰহ কৰে। টু ষ্ট'ৰ মানে জমা ৰাখিবলৈ, মানে পঢ়ুৱাবোৰে জমা ৰাখিবলৈ খাদ্য সংগ্ৰহ কৰে। এণ্ডছ ডু নট চিট আইডল মানে পঢ়ুৱাবোৰে এনেই বহি নাথাকে। লুক এট দ্য পিকচাৰ মানে ছবিখনলৈ চোৱা। এণ্ড ৰিড আৰু পঢ়া। হোৱাট দ্য গ্ৰাছহপাৰ ডিড মানে ফৰিংটোৱে কি কৰিছিল। ৱেন উইণ্টাৰ কেম মানে যেতিয়া শীতকাল আহিছিল তেতিয়া মানে ফৰিংটোৱে কি কৰিছিল মানে তোমালোকে পঢ়া। দ্য গ্ৰাছহপাৰ ৱেণ্ট মানে ফৰিংটোৱে গৈছিল। টু দ্য এণ্ড মানে পৰুৱাৰ কাষলৈ গৈছিল। দ্য গ্ৰাছহপাৰ আস্কড ফৰ ছাম ফুড, ফুড মানে হৈছে কি খাদ্য, মানে ফৰিংটোৱে মানে পৰুৱাটোৰ পৰা অলপ খাদ্য বিচাৰিছিল। নাও কপি এনি টু চেণ্টেন্স এবাউট হোৱাট এণ্ডছ ডু এণ্ড হোৱাট দ্য গ্ৰাছহপাৰ ডিড মানে পৰুৱাটো আৰু মানে ফৰিংটোৱে কি কৰিছিল তোমালোকে ইয়াত লিখিবা। এণ্ডছ ৱৰ্ক হাৰ্ড, তাৰপিছত দ্য গ্ৰাছহপাৰ ৱেণ্ট টু দ্য এণ্ড মানে ফৰিংটোৱে মানে পৰুৱাটোৰ ওচৰলৈ গৈছিল। চুজ দ্য কাৰেক্ট ৱৰ্ডছ মানে সঠিক শব্দটো মানে বাছি উলিওৱা। টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স এই বাক্যবোৰ সম্পূৰ্ণ কৰাৰ কাৰণে তোমালোকে সঠিক মানে শব্দটো বাছি উলিওৱা। দ্য এণ্ডছ ৱৰ্কড হাৰ্ড, ৱৰ্কড হাৰ্ড মানে কঠোৰ পৰিশ্ৰম কৰিছিল। টু ষ্ট'ৰ মানে জমা কৰিবলৈ। ফুড ফৰ উইণ্টাৰ, উইণ্টাৰ মানে হৈছে কি মানে শীতকাল, মানে পৰুৱাবোৰে মানে শীতকালৰ বাবে খাদ্য জমা কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। তাৰপিছত নাম্বাৰ 2 দ্য গ্ৰাছহপাৰ লাইকড মানে ফৰিংবোৰে পচন্দ কৰিছিল বা ভাল পাইছিল। টু স্পেণ্ড টাইম মানে সময় কটাবলৈ। ছিংগিং এণ্ড ডেন্সিং মানে গান গাই আৰু ডেন্স কৰি মানে সময় কটাবলৈ মানে কি ভাল পাইছিল। তাৰপিছত নাম্বাৰ 3 দ্য গ্ৰাছহপাৰ ডিড নট হেভ এনিথিং মানে ফৰিংটোৰ একো নাছিল টু ইট
ইট মানে হৈছে কি মানে খোৱা মানে ফৰিংটোৰ খোৱাৰ কাৰণে একো নাছিল when winter came মানে হৈছে আহিছিল আৰু উইণ্টাৰ মানে হৈছে শীতকাল মানে যেতিয়া শীতকাল আহিছিল মানে তেতিয়া ফৰিংটোৰ খোৱাৰ কাৰণে একো নাছিল তাৰপিছত নাম্বাৰ 4 he asked the ant for some food মানে খাদ্য মানে তেওঁ মানে পৰুৱাটোৰ পৰা অলপ খাদ্য বিচাৰিছিল look at the word grasshopper try to make as many words as you can using the letters in the word one is done for you মানে তোমালোকে grasshopper মানে এই শব্দটোত থকা এইবিলাক লেটাৰ মানে এই আখৰবিলাক ব্যৱহাৰ কৰি মানে যিমান পাৰা শব্দ লিখিব লাগিব এইটো হৈছে কি rope ইয়াত আছে r তাৰপিছত ইয়াত আছে o ইয়াৰ পৰা p আৰু ইয়াৰ পৰা ইলৈ কি হ'ল rope মানে হৈছে কি ৰছী তাৰপিছত এইটো হৈছে shop shop কি হয় shop মানে হৈছে কি দোকান এইটো হৈছে shoe shoe কি হয় shoe মানে হৈছে জোতা এইটো হ'ল কি horse এইটো হৈছে sheep মানে হৈছে ভেড়া horse মানে কি মানে ঘোঁৰা এইটো হৈছে rose মানে গোলাপ ফুল এইটো হৈছে grass মানে ঘাঁহ আৰু এইটো হৈছে go let's make new words by joining two words from the clouds below you have found these words in the story one is done for you মানে তোমালোকে মানে মেঘৰ পৰা দুটা শব্দ জইন কৰি মানে জোৰা লগাই মানে এটা শব্দ লিখিব লাগিব এইটো হৈছে গ্ৰাছ আৰু এইটো হৈছে হোপাৰ কি হ'ল গ্ৰাছ হোপাৰ এইটো হৈছে হাৰ্ড আৰু এইটো হৈছে ৱৰ্কিং কি হ'ল হাৰ্ড ৱৰ্কিং মানে কঠোৰ পৰিশ্ৰমী এনি আৰু থিং কি হ'ল এনিথিং তাৰপিছত ছান আৰু শ্বাইন কি হ'ল ছান শ্বাইন মানে হৈছে সূৰ্যৰ পোহৰ তাৰপিছত নাম্বাৰ 28 say who I am say মানে হৈছে কোৱা who I am মানে মই কোন হওঁ কোৱা I am in ant মানে মই এণ্টত আছোঁ বা মই এণ্ট বানানত আছোঁ but not in ant কিন্তু মই এণ্টত নাই I am in cat মানে মই কেট বানানত আছোঁ বা মই কেটত আছোঁ but not in hand কিন্তু মই মানে hand বানানত নাই বা হেণ্ডত নাই say who am I কোৱা মই কোন I am tea মানে মই কি tea তোমালোকে ইয়াত চোৱা ইয়াত টি আছে আৰু ইয়াত টি আছে আৰু ইয়াত এ আছে আৰু ইয়াতো এ আছে টি আৰু কি হ'ব টি আৰু এ তাৰপিছত নাম্বাৰ 29 এ লেটছ ৰিড মানে আহা আমি পঢ়ো হোৱাট ইজ ৰিটেন বিলো ইজ পিকচাৰ মানে ছবিৰ তলত কি লিখা আছে আহা আমি পঢ়ো বৰ্ষা এণ্ড মৌচুমী এইটো হৈছে বৰ্ষা আৰু এইটো হৈছে মৌচুমী মানে স্কাই এণ্ড ক্লাউডছ স্কাই মানে হৈছে কি মানে এইখন হৈছে স্কাই আৰু এইবোৰ হৈছে কি ক্লাউড মানে আকাশ আৰু মেঘ গ্ৰাছ হোপাৰ এণ্ড এইটো হৈছে গ্ৰাছ হোপাৰ আৰু এইটো হৈছে কি এণ্ড ব্ৰাদাৰ এণ্ড ছিষ্টাৰ এইজন হৈছে ব্ৰাদাৰ আৰু এইজন হৈছে কি ছিষ্টাৰ মানে ভাই আৰু ভনী নাম্বাৰ বি লেটছ ৰিড মানে আহা আমি পঢ়ো বৰ্ষা লাভছ টু ডেন্স মানে বৰ্ষাই ডেন্স কৰি ভাল পায় এণ্ড মৌচুমী লাভছ টু ছিং মানে হৈছে গান গোৱা আৰু মৌচুমীয়ে মানে গান গাই ভাল পায় মাই ব্ৰাদাৰ লাইকছ মিল্ক মানে হৈছে কি গাখীৰ মানে মোৰ ভাইয়ে গাখীৰ ভাল পায় এণ্ড মাই ছিষ্টাৰ প্ৰিফাৰ্ছ টি মানে হৈছে কি চাহ আৰু মোৰ ভনীয়ে মানে চাহ ভাল পায় নাও ৰাইট চেণ্টেঞ্চ ইউজিং এণ্ড ব্যৱহাৰ কৰি তোমালোকে মানে ইয়াত বাক্য লিখিব লাগিব এণ্ড মানে হৈছে কি মানে আৰু তোমালোকে লিখিবা যে
মাই মাদাৰ লাইকছ ফিছ। ফিছ মানে হৈছে কি মাছ, মানে মোৰ মাকে মানে মাছ ভাল পায়। এণ্ড মাই ফাদাৰ লাইকছ এগ। এগ মানে হৈছে কি কণী, আৰু মোৰ দেউতাকে মানে কণী ভাল পায়। তাৰপিছত নাম্বাৰ 2, ৰাম এণ্ড ৰহিম আৰ ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছ মানে হৈছে কি মানে বন্ধু, মানে ৰাম আৰু ৰহিম বন্ধু। লেটছ ৰিড মানে আহা আমি পঢ়ো। দ্য ফলোয়িং চেণ্টেন্স মানে এই বাক্যবোৰ আহা আমি পঢ়ো। দ্য গ্ৰাছহপাৰ লাইকছ টু ছিং। গ্ৰাছহপাৰ মানে হৈছে কি মানে ফৰিং। ফৰিঙে মানে গান গাই ভাল পায়। ছিং মানে হৈছে কি মানে গান গোৱা, আৰু লাইকছ মানে ভাল পায় বা পচন্দ কৰে। বাট দ্য এণ্ড ডাজ নট লাইক টু ছিং। কিন্তু মানে পৰুৱাই গান গাই ভাল নাপায়। দ্য এণ্ড ৱৰ্কছ হাৰ্ড মানে পৰুৱাই কঠোৰ পৰিশ্ৰম কৰে। বাট দ্য গ্ৰাছহপাৰ ডাজ নট ৱৰ্ক হাৰ্ড। কিন্তু মানে ফৰিঙে কঠোৰ পৰিশ্ৰম নকৰে। নাও ৱৰ্ক ইন পেয়াৰ্ছ। ইউজ দ্য ৱৰ্ড বাট টু টেল ইচ আদাৰ হোৱাট ইউ লাইক টু ডু এণ্ড হোৱাট ইউ ডু নট লাইক টু ডু। ফৰ এক্সাম্পল, আই লাইক প্লেয়িং বেডমিণ্টন বাট আই ডু নট লাইক প্লেয়িং টেনিছ। মানে মই বেডমিণ্টন খেলি ভাল পাওঁ, কিন্তু মই মানে টেনিছ খেলি ভাল নাপাওঁ। মানে তোমালোকে কি ভাল পোৱা আৰু কি ভাল নোপোৱা তোমালোকে বাট ব্যৱহাৰ কৰি লিখিব লাগিব। আই ইট বেনানা মানে মই কল খাওঁ। ইট মানে হৈছে কি খোৱা, আৰু বেনানা মানে হৈছে কি মানে কল। মানে মই কল খাওঁ। বাট আই ডু নট ইট আপেল মানে কিন্তু মই আপেল নাখাওঁ। আই প্লে ক্ৰিকেট মানে মই ক্ৰিকেট খেলোঁ। বাট আই ডু নট প্লে ফুটবল মানে কিন্তু মই মানে ফুটবল নেখেলোঁ। আই লাভ টু ছিং। ছিং মানে হৈছে গান গোৱা, মানে মই গান গাই ভাল পাওঁ। বাট আই ডু নট লাভ টু ডেন্স কিন্তু মই মানে ডেন্স কৰি ভাল নাপাওঁ। তোমালোকে বাট এইটো ব্যৱহাৰ কৰি মানে এনেকৈ লিখিবা। বাট মানে হৈছে কিন্তু। ৰিএৰেঞ্জ দ্য ৱৰ্ডছ টু মেক মিনিংফুল চেণ্টেন্স। ৰাইট দ্য চেণ্টেন্স এণ্ড পুট এ ফুল ষ্টপ এট দ্য এণ্ড অফ দ্য চেণ্টেন্স। মানে তোমালোকে এই ৱৰ্ডবিলাক, এই শব্দবিলাক মানে ওলট পালটকৈ দি আছে, তোমালোকে ঠিক কৰি লিখি এটা অৰ্থপূৰ্ণ বাক্য বনাব লাগিব, আৰু শেষত এটা মানে ফুল ষ্টপ দিব লাগিব। মানে এইটো যদি আমি ঠিক কৰি লিখোঁ তেনেহ'লে কি হ'ব? দ্য এণ্ডছ আৰ হাৰ্ড ৱৰ্কিং মানে পৰুৱাবোৰ কঠোৰ পৰিশ্ৰমী, আৰু তোমালোকে শেষত ফুল ষ্টপ দিবা। এইটো ঠিক কৰি লিখিলে কি হ'ব? দ্য গ্ৰাছহপাৰ ইজ ভেৰি লেজি মানে ফৰিংবোৰ বৰ এলেহুৱা। লেজি মানে হৈছে কি মানে এলেহুৱা, আৰু ভেৰি মানে হৈছে বৰ, মানে ফৰিংবোৰ বৰ এলেহুৱা। এইটো যদি আমি ঠিক কৰি লিখোঁ তেনেহ'লে কি হ'ব? দ্য গ্ৰাছহপাৰ আস্কড দ্য এণ্ড ফৰ ফুড। তোমালোকে এইবোৰ মানে এনেকৈ লিখিবা।